গাহৰি বচোৱাটো 99% আপোনাৰ হাতত হয়। আজি মই আপোনালোকক এনেকুৱা এটা টিপছ দিম যোনটো নেকি টিপছত আপোনালোকৰ গাহৰিবিলাক 99% সুস্থ বা জীৱিত হৈ থাকিব। বহুতেই কয় গাহৰি কেনেকৈ বচাই ৰাখিব, কি কি পদ্ধতি, কিন্তু বিতংভাৱে নকয়। আজি আপোনালোকক মই বিতংভাৱে ক'বলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো চাই থাকিলে আপোনালোকে সম্পূৰ্ণকৈ বুজিব পাৰিব যে গাহৰি কেনেধৰণৰ বচাই ৰাখিব পাৰি। আহকচোন মই গঁৰালৰ ভিতৰত যাওঁ, তাতে গৈ পেলাই ভিডিঅ'টো কৰি পেলাই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। প্ৰথম গেটটোত সোমোৱাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ইয়াত দেখিছেনে, ইয়াত এটা টাব আছে। এই টাবটোত আছে পটাছ পানী, দেখিছেনে? টাবটোত পটাছ পানী আছে। ভৰিটো এনেকৈ, এইটো মোৰ চেণ্ডেল হয়, মানে ইয়াতে ফাৰ্মত সোমাবৰ কাৰণে মই বেলেগ চেণ্ডেল ব্যৱহাৰ কৰোঁ। তাৰপিছত এইখিনি এনেকৈ ডুবাই দিব, কমকৈ ডুবাই দিলে হ'ব। চেণ্ডেলৰ তলিটো যাতে ভিজি পৰে, মই ভৰিটোৱে ডুবাই দিওঁ। ভৰিত লাগি থাকিলে কিছুমান বীজাণু ইয়াৰ পৰা নাশ হৈ যাব। যেতিয়াই সোমাব তেতিয়াই এনেকৈ পটাছ পানী লৈ পেলাই সোমাব। ভিডিঅ'টোত আগবঢ়াৰ আগতেই মই খগেন বসুমতাৰীয়ে মোৰ চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আমি ভিডিঅ'টো চাওঁ। প্ৰথমতে আপোনালোকক কৈ ল'ম, মানে প্ৰথম আমাৰ একদম গঁৰালত সোমাওঁতে কিছুমান মানুহে ভুল কৰে, বহুত ডাঙৰ ভুল কৰে, যোনটো ভুল আপোনালোকে কেতিয়াও নকৰিব। সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক, তেতিয়া আপোনালোকে গম পাব কি ভুল আমি কৰি আছোঁ বা কি ভুল আপোনালোকে কৰি আছে। সেইবিলাকৰ পৰা আপোনালোকে নিজকে শুধৰাবলৈ পাৰিব। এতিয়া প্ৰথম ভুলটোৰ কথা আপোনালোকক মই কৈ আছোঁ। প্ৰথম ভুলটো আমাৰ সাধাৰণ মানুহে আচলতে, কিছুমান গাহৰি পোহা মানুহে আচলতে ভুল কৰে। সেইটো হৈ গ'ল আমাৰ মনত মানে সাধাৰণতে আহে বাহিৰৰ পৰা আমি যেতিয়া ফুৰি চাকি আহোঁ, তেতিয়া আৰু দানা দিয়াৰ সময় হৈ গৈ, তেতিয়া আমি ভাবোঁ কি, মানে এই গাহৰি গঁৰালত যাম যেতিয়া আমি যেনেকৈ আছে তেনেকৈ যাওঁ, বা লেতেৰা কিবা ড্ৰেছ লগাই পেলাই আমি গাহৰি গঁৰালত সোমাওঁ। আৰু গাহৰি গঁৰালত সোমাম যেতিয়া গোটেই গাটো গোন্ধ কৰিবই, তেতিয়া আৰু লেতেৰা নে কিয় আহি পেলাই চিধা গা ধুই পেলাই চাফ চিকুণ হ'ম। কিন্তু এইটো এটা বহুত ডাঙৰ ভুল। এনেকৈ ভুল আপোনালোকে কেতিয়াও নকৰিব। যেতিয়াই বাহিৰৰ পৰা আহে তেতিয়াই আপোনালোকে কৰিব কি, প্ৰথম অৱস্থাত ধুনীয়াকৈ কাপোৰ কানি খুলি পেলাই সেই কাপোৰখিনি আহি পেলাই বেলেগ জেগাত থ'ব, যোনখিনি আপোনালোকে পিন্ধি আহিছে। তাৰপিছত আপোনালোকে গা পা ধুই পেলাই ধুনীয়াকৈ ধোৱা ৰ'দত দিয়া কাপোৰ আপোনালোকে পিন্ধি পেলাই আহিব। পিন্ধি পেলাই যোনযোৰ চেণ্ডেল আপোনালোকে বাহিৰৰ পৰা পিন্ধি আহিছিলে, সেই চেণ্ডেলযোৰ আৰু নিপিন্ধিব। আপোনালোকে বেলেগ নতুন চেণ্ডেল বা আপোনালোকে গঁৰালত সোমোৱা চেণ্ডেল, তেনেকুৱা চেণ্ডেল আপোনালোকে পিন্ধিব। পিন্ধাৰ পিছত আপোনালোকে গঁৰালত আহি মই দেখুওৱাৰ ধৰণে যদি সোমায়, তেতিয়াহ'লে আপোনাৰ গাত কোনো ধৰণৰ বীজাণু নাথাকিব, বা 90% বীজাণু হৈ পেলাই আহিব। আপোনাৰ তেতিয়া গাহৰিবিলাক সুস্থ হৈ থাকিব। এতিয়া মোৰ গঁৰালৰ ভিতৰত মই সোমাই আছোঁ। আহকচোন আপোনালোকে একেলগে চাওঁ। পদ্ধতি ব্যৱহাৰ কৰোঁ গাহৰিবিলাক বচাই ৰাখিবৰ কাৰণে, আৰু আপোনালোককো আজি মই সম্পূৰ্ণকৈ টিপছটো দি দিম, মানে গাহৰি কেনেধৰণৰ বচাই ৰাখিব। প্ৰথমতে মই জোতাযোৰ লগাই লওঁ। আজি আপোনালোকক মই যোনটো টিপছ ক'বলৈ গৈ আছোঁ, সেইটো টিপছ আচলতে বায়'চিকিউৰিটিৰ ওপৰত। যোনে নেকি ইউটিউবত ভিডিঅ' বনায় বা ফেচবুকত ভিডিঅ' বনায়, তেখেতলোকে বায়'চিকিউৰিটি বুলি কৈ থাকে। কিন্তু বায়'চিকিউৰিটি মানেনো আচলতে কি, সেই বস্তুটো আপোনালোকক আজি মই বুজাবলৈ চেষ্টা কৰিম। বায়'চিকিউৰিটিৰ অৰ্থনো কি? এতিয়া প্ৰথমতে আমি বায়'চিকিউৰিটিৰ বিষয়ে যদি সহজভাৱে ক'বলৈ যাওঁ, বায়'চিকিউৰিটি মানে যদি অসমীয়াত ভাঙনি কৰিবলৈ যাওঁ, এইটো হৈছে মানে জৈৱ সুৰক্ষা। আমি জীৱত আমি পুহি আছোঁ কি, গাহৰি মানে হৈ গ'ল জীৱ। ইহঁতক সুৰক্ষা প্ৰদান কৰাটোৱে হৈছে মেইন আমাৰ কাম। সেইকাৰণে ইয়াক মানে ইংৰাজীত কোৱা হয় বায়'চিকিউৰিটি। অৰ্থটো মানে জৈৱ সুৰক্ষা, জীৱক সুৰক্ষা দিয়াটোৱে আমাৰ প্ৰধান কাম। যেতিয়া বায়'চিকিউৰিটি মেইনটেইন কৰি আছোঁ, আমি তেনেকৈ ক'বলৈ পাৰোঁ। এতিয়া প্ৰথমতে আপোনালোকে দেখিলে আমি তাৰ পৰা পটাছ পানীত সোমাই আহিলোঁ প্ৰথম অৱস্থাত। এতিয়া চাওক, মই ইয়াত তাৰ পৰা যেনেকৈ আহিছোঁ, ইয়াত মই বোটটো লগালোঁ, এইটো গ্ৰাম বোট লগাই ল'লোঁ। এতিয়া এণ্ট্ৰি কৰাৰ লগে লগে আপোনালোকে চাওক, চাৰিওফালে দেখিছেনে গ্ৰীণ নেট দিয়া আছে। গ্ৰীণ নেট আপোনালোকে চাই আছে হ'বলা। এইটো ফাৰ্ম যেনেকুৱা আছে ৰাউণ্ডকৈ ইয়াত গ্ৰীণ নেট আমাৰ আছে। ইয়াত নেট থকাৰ বাহিৰেও, তাত ৱাল থকাৰ বাহিৰেও মই ইয়াত নেটেৰে বস্তুবিলাক গোটেই বেৰি পেলাই থৈছোঁ। চাওকচোন, কোনো পিনেও এটা ফাক সুৰুঙা নাই। ইয়াত এটাও সুৰুঙা নাই। ওপৰৰ ফালৰ পৰা চাব পাৰে, ওপৰতো একো সুৰুঙা নাই। তলতো মই ধুনীয়াকৈ ইটা পাৰি বা কিবা এটা কৰি পেলাই থৈছোঁ, যাতে ইয়াত কোনো চৰাই চিৰিকটি বা কোনো বেলেগ ছাগলী, কুকুৰ আদি বেলেগৰ পৰা আহি পেলাই সোমাবলৈ নোৱাৰে। আপোনালোকে ভইচটো অলপ খেলি মেলি ভাঙা পাব, কাৰণ ইয়াত মানে গাহৰিবিলাকে অলপ হাল্লা কৰি আছে। ভাবিছে নে কি সিহঁতক মই দানা দিবলৈ আহিছোঁ, কিন্তু দানা দি গৈছোঁ, এতিয়া নিদিওঁ বাৰু। তথাপিও সিহঁতে খাওঁকৈ থাকে বাৰু। সেইকাৰণে ইয়াত কোনো ধৰণৰ কিবা নাই, কোনো ফাক নাই। এতিয়া মোৰ গঁৰালটোৰ নেটটো যদি থাকে, মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাবলৈ নোৱাৰিম, আৰু ইয়াৰ লাভালাভৰ বিষয়ে ক'বলৈ অসুবিধা হ'ব। গতিকে গাহৰিবিলাক থাকক এনেকৈ। মই সিহঁতক এতিয়া এনেকৈ নেটটো খুলি দিছোঁ।
প্ৰথমতে মই কৈছিলোঁ যে বায়'চিকিউৰিটি থাকিলে আপোনাৰ 90% মানে সুৰক্ষা দিয়াটো আমাৰ পৰা ফুল হৈ থাকে আৰু 90% আপোনাৰ হাতত থাকিব, 10% উপায় নাই, ভগৱানৰ হাতত থাকিব। গতিকে 90% আমাৰ কি থাকে? প্ৰথম অৱস্থাত এই নেটটো আপোনালোকক মই দিবলৈ কৈছিলোঁ। এই নেটটো দিয়াৰ প্ৰধান উদ্দেশ্যটোৱে হৈ গ'ল, ইয়াৰ পৰা আমি 3টা লাভালাভ কৰিব পাৰোঁ। এইটোৰ পৰা আমি 3টা লাভালাভ কৰিব পাৰোঁ। প্ৰথমটো হৈ গ'ল যিবিলাক বাহিৰৰ নেকি চৰাই-চিৰিকটি, বাহিৰৰ চৰাই-চিৰিকটিবিলাক আমি সোমাবলৈ দিব নোৱাৰোঁ ইহঁতক। কেলেই সোমাব দিব নোৱাৰোঁ? কাৰণ বাহিৰৰ চৰাই-চিৰিকটিৰ ভৰিত বা গাত বিভিন্ন ধৰণৰ বীজাণু লাগি আহিব পাৰে। যেনেকৈ ধৰক বিভিন্ন বনৰীয়া পক্ষীবিলাক বেলেগৰ গঁৰালত গ'ল, বেলেগৰ গঁৰালত সেই গাহৰিটোৰ গাত যেনিবা কিবা বেমাৰ বীজাণু লাগি আছে, তাৰ পৰা উৰি আহি পেলাই আকৌ আমাৰ যদি গঁৰালত আহে, তাৰ পৰা আমাৰ ইয়াৰ পৰা সংক্ৰমণ হ'ব পাৰে। গতিকে সেইটো এটা সংক্ৰমণ ৰোধৰ কাৰণে এই বাহিৰা চৰাইবিলাক যদি নোসোমায়, তেতিয়াহ'লে আপোনাৰ সেই বীজাণুবিলাক ইয়ালৈ নাহিব। তেতিয়া আপোনাৰ গাহৰিবিলাক মানে বাচি থাকিব। ধৰক এইটো এটা প্ৰধান কাম। এইটো হৈ গ'ল আমাৰ বায়'চিকিউৰিটিৰ প্ৰথম এটা কথা। আৰু এই বস্তুটো দিলে মানে কি হয়, বাহিৰৰ বীজাণুবিলাক মানে বতাহৰ থ্ৰু দি পেলাই আহি পেলাই আমাৰ গঁৰালত প্ৰৱেশ কৰিব নোৱাৰে। এতিয়া আমাৰ ইয়াত 2টা লেয়াৰ আছে, 2টা লেয়াৰ মানে 3টা লেয়াৰ বুলি আপোনালোকক মই ক'ম। কেলেই মানে এতিয়া মোৰ গঁৰালটোত এই নেটটোৰ বাহিৰেও মানে 3টা লেয়াৰ আছে, যোনটো লেয়াৰৰ থ্ৰু দি মানে কোনো বীজাণু মোৰ মানে গঁৰালত পুতুককৈ আহি পেলাই সংক্ৰমণ কৰিব নোৱাৰে। প্ৰথম লেয়াৰটো হৈ গ'ল আপোনাৰ চাৰিওফাল দেখিছেনে? এইফালে চাওকচোন আপোনালোকে, চাৰিওফাল দেখিছে? এইবিলাক গছ, জোপোহা গছ, মানে তামোল গছ আছে, কিন্তু বেছি ওখ হোৱা নাই। তো বীজাণুবিলাক উৰি আহি পেলাই এই মানে গছবিলাকত প্ৰথম লাগিব। প্ৰথম লগাৰ পিছত সিহঁতে যিমানখিনি পাৰে ৰখাই দিব, তাৰপিছত আহি পেলাই নেটত লাগিব। নেটে 50% আৰু ৰাখি দিব। তাৰপিছত নেটৰ পৰা আহি পেলাই এই নেটে আকৌ অলপ ৰাখি দিব। মানে 3টা লেয়াৰ পাৰ হৈ পেলাই আমাৰ ইয়াত 2টা লেয়াৰ পাৰ হৈ পেলাই আমাৰ এই ছাইড নেটটোত পৰিব। ছাইড নেটটো পাৰ হ'লেহে আপোনাৰ মানে গাহৰিবিলাকৰ গাত লাগিবহি। তেনেকৈ বতাহৰ পৰা উৰি অহাৰ ক্ষেত্ৰতো মানে বীজাণুবিলাক উৰি অহাত বাধা প্ৰদান কৰিব। 2 নম্বৰ কাম এইটো হৈ গ'ল। ইয়াৰ উপযোগিতা 2 নম্বৰটো আপোনাক কৈ দিলোঁ। তাৰপিছত 3 নম্বৰটো হৈ গ'ল কি, এতিয়া ঠাণ্ডাৰ দিন। এতিয়া ঠাণ্ডাৰ দিনত কি হয়, মানে বতাহবিলাক মাৰি থাকে, তো সিহঁতে কষ্ট পায়। ঠাণ্ডাৰ দিনত গাহৰিবিলাক নাবাঢ়াৰ প্ৰধান কথা হৈ গ'ল এইটো। বহুত ঠাণ্ডাত সিহঁতে থাকিলে, যেনেকৈ মানুহৰ আপোনাৰ ধৰক চেহেৰাবিলাক ভাল নহয়, ঠিক তেনেদৰে মানে এই নেটটো যদি আমি থওঁ, তেতিয়াহ'লে মানে কি হ'ব, বাহিৰৰ বতাহবিলাক আহি পেলাই ঘপককৈ আহি গঁৰালত নোসোমায়, তো সিহঁতৰ গাটো মানে যথেষ্ট হৈ থাকিব। এইটো জেনেৰেল নেটটো নহয় আচলতে, জেনেৰেলটো বহুত পাতল থাকে। এইটো অকণমান ডাঠকৈ দিব লাগে। সেইকাৰণে পৰাপক্ষত ঠাণ্ডাৰ দিনত, গৰম দিনত আকৌ অলপ চিষ্টেমটো বদলি যাব, তেতিয়া আপুনি অলপ ফাঁককৈ থ'ব পাৰিব। কিন্তু ঠাণ্ডাৰ দিনত আপুনি যিমান ডাঠকৈ দিয়ে, তেনেকুৱা ধৰণৰ মানে বতাহবিলাক ইয়াত নোসোমায়, আৰু সিহঁতে মানে ধুনীয়াকৈ গৰম ভাপ এটাত সিহঁতে থাকিবলৈ পাৰিব। এতিয়া 3টা আপোনাৰ প্ৰফিটটো কৈ দিলোঁ। প্ৰথম হৈ গ'ল আপোনাৰ চৰাই-চিৰিকটিৰ উৰি আহি আপোনাৰ গঁৰালত সোমাব নোৱাৰিব। দ্বিতীয় কথাটো হৈ গ'ল আপোনাৰ বাহিৰৰ বীজাণু উৰি আহি পেলাই মোৰ গঁৰালত প্ৰৱেশ কৰিব নোৱাৰিব। তাৰ তৃতীয় কথাটো হৈ গ'ল আপোনাৰ ঠাণ্ডা বতাহ ভিতৰত সোমাবলৈ নোৱাৰিব। 3টা লাভালাভ এইটো দিয়াৰ পৰা আপোনালোকৰ হৈ আছে। গতিকে বায়'চিকিউৰিটি মেইনটেইন কৰক। তাৰপিছত কি হৈ গ'ল, মই আচলতে বৰ ৰাতিপুৱাতেই ইহঁতক দানা দিছিলোঁ, সেইকাৰণে আৰু লেতেৰা হৈ আছে। এতিয়া এইকেইটাৰ ৱেট কমচে কম 20 কেজি প্লাছ হৈ গ'ল। এইপিনে আছে, এতিয়া চাওক, এইখিনি ধুই থোৱাৰ কাৰণে আচলতে কিবা হোৱা নাই। দেখিছে ইয়াৰ চেহেৰা চাওক। এতিয়া ইয়াৰ চেহেৰা চাওক, ইয়াৰ 220 কেজি মান ইয়াৰ ওজন হৈ আছে। তাৰপিছতো বায়'চিকিউৰিটিৰ বাহিৰে যদি আপোনালোকে বেলেগ কাম কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ ধৰক বীজাণুনাশক স্প্ৰে কৰিব পাৰে। তেনেকৈ স্প্ৰে কৰিও আপোনালোকে জৈৱ বৈচিত্ৰ্য বজাই ৰাখিব পাৰিব। আপোনালোকে ইয়াতে স্প্ৰে কৰিব পাৰিব কিছুমান সামগ্ৰী। মই সেইবিলাক বাৰু নেক্সট ভিডিঅ'ত কৈ দিম। ইয়াত 3টা বস্তু মই কেতিয়াবা ব্যৱহাৰ কৰোঁ। 3টা মানে বস্তু মই ব্যৱহাৰ কৰোঁ কেতিয়াবা। কিনো বস্তু ব্যৱহাৰ কৰোঁ এদিন আপোনালোকক ভিডিঅ' বনাই ক'ম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু যদি মোৰ এই ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব। এতিয়া গঁৰালত বিশেষভাৱে মোৰ ইমান নাই। ডাঙৰ যিমানখিনি আছিলে গোটেইখিনি বিক্ৰী কৰিলোঁ। বৰ্তমান যিমানখিনি আছে গোটেইখিনি পোৱালি হয়। পোৱালি মানে এইবিলাক গোটেই মাইকী পোৱালি, বা কেইটামান মোৰ নিজৰ গঁৰালৰ হয়, বাকী কিছুমান মই কিনি পেলাই আনিছোঁ।
এতিয়া চবখিনি মানে প্ৰায় ধৰক পোৱালি এতিয়া 5টা 6 7 8টা 9 10 11 12 13 14টা মাইকী পোৱালি আছে গোটেইখিনিকে মই মানে মাক হিচাপে তৈয়াৰ কৰিবলৈ বিচাৰি আছো আৰু এইটো হৈ গ'ল আপোনাৰ লাষ্ট ব্লেকৰ এইটো বৰ লাষ্ট ব্লেকৰ বৰ ইয়াত বনাই আছো মই বাকি আপোনালোকে প্ৰথম আজি মানে টিপছটো এইটোৱে বায়োচিকিউৰিটিটো মেইনটেইন কৰক বায়োচিকিউৰিটি যিমানেই মেইনটেইন কৰিব আপোনালোকৰ ফাৰ্মখন সিমানেই দীৰ্ঘজীৱী হৈ যাব আপোনালোকে এইবিলাক বস্তু বেছি দামো নহয় আচলতে মই গোটেই ফাৰ্মখনত লগাইছো প্ৰায় 3400 টকাৰ 3400 টকা ইউজ কৰি যদি মই মোৰ গড়ালটো আৰু গোটেইখিনি গাহৰিক মই জীয়াই ৰখাব পাৰো তেন্তে 3400 টকাত বেছি ডাঙৰ বস্তু নহয় আচলতে এটা গাহৰি পোৱালিৰ দামো নহয় গতিকে সেইকাৰণে কৈছো এইবিলাক নেট লগাই থওক চাৰিওফালে গোটেই ৰাউণ্ডত আপোনালোকে নেটবিলাক ব্যৱহাৰ কৰক সেই নেটটো মই আজি 2 বছৰ আগতে লগাইছিলো এতিয়ালৈকে সেই নেটটো একো হোৱাই নাই তে 2 বছৰ আগত 2 বছৰ যদি মই 5000 টকা পেলাই থলো তো মোৰ ক্ষতি নাই গোটেই ফাৰ্মখন মানে সুৰক্ষিত হৈ আছে আৰু এনেকে 3400 টকা দি পেলাই আপোনালোকে বিভিন্ন জায়গাতে ধৰক দামবিলাক বেলেগ বেলেগ হ'ব পাৰে মই 3400 টকা দি পেলাই লগাইছিলো এটা ভাল কোৱালিটিৰ নেট এনে কম দামতো পাই যাব কম দাম 700 800 1000 টকাৰ ভিতৰতে আপোনালোকে নেট পাই যাব কিন্তু মানে আপোনাৰ অলপ ভাল কোৱালিটিৰ নেটটো লগাব তেতিয়া দিনটো বেছি যাব আৰু দিন গলে আপোনালোকৰ একফালৰ পৰা হিচাপ কৰিবলৈ গ'লে লাভেই হয় তো গতিকে সেইবিলাক লগাই পেলাই থব যিমান যেনেকৈ ভালকৈ ৰাখিব পাৰে আপোনালোকৰ গড়ালটো সিমানেই আপোনালোকৰ লাভ আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজি ভিডিঅ'ৰ পৰা মই খগেন বসুমতাৰী মই বিদায় মাগিছোঁ ধন্যবাদ